নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া আপোনালোকে দেখিছে নিশ্চয়। এয়া ৰাতিপুৱাই এতিয়া ওলাইছোঁ শিৱদৌলত এভাগি শৰাই দিম বুলি ভাবি থোৱা আছিলে। আমি প্ৰতি বছৰে দিওঁৱেই, কাৰণ যোৱা বছৰ দেউতা ঢুকোৱাৰ কাৰণে বছৰ নহ'ল, সেইকাৰণে যোৱা নহ'লে। বছৰেকীয়া যোৱাৰ পিছতো যাবলৈ মলমাহ পোৱাৰ কাৰণে এদিন বাহিৰৰ পৰা এনেই বাহঁতক দেখাই গুচি আহিলোঁ। সেইবাবে যাবলৈ ওলাইছোঁ। লগতে ভতিজা ওলাইছে আৰু ভাগিন ওলাইছে। শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব। সেইবাবে মই ভিডিঅ'টো বনালোঁ। এযোৰ বগা কাপোৰেই পিন্ধি লৈছোঁ, লগতে ৰঙা ব্লাউজ। এইদৰে ওলাইছোঁ যাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু দৌলত শৰাই দিবলৈ যাবলৈ ওলোৱা কাৰণটো হৈছে, এইকেইদিন কলেজো নাই, সেইবাবে ভাবিলোঁ শৰাইখন দি আহোঁ। সিদিনা যাওঁতে বাটত সাপে যাওঁতেও আহোঁতেও বহুত দিগদাৰ দিলে। অলপ পৰি দুখ পালে। ভাবিলোঁ কিজানি শিৱদৌলত শৰাই দিম বুলি ভবাৰ কাৰণে নিদিয়াৰ কাৰণে এনেকুৱা হৈছে। তাকে ভাবি যাতে যোৱা এই 2 বছৰ ভালে অহা যোৱা কৰক, সেই বুলি ভাবি পেলাই শৰাই এখন দিবলৈ ওলালোঁ। এয়া চাওক, চুলি বান্ধি মেলি মই যাবলৈ ওলালোঁ। ফুলি কোনযোৰ মিলিব ট্ৰাই কৰি আছোঁ, চাই লৈছোঁ কোনযোৰ মিলিব। এযোৰ এনেই প্ৰথমতে পিন্ধি চালোঁ, আকৌ তাৰ লগত ৰঙাকৈ পিন্ধোঁ বুলি ৰঙা কেঁচা সোণৰ এযোৰকে পিন্ধিম, পিছত পিন্ধিছোঁ। সেইকাৰণে এয়া এযোৰকৈ পিন্ধি চাই আছোঁ। ক'ৰবালৈ যোৱা সময়তহে ওলোৱা হয় ঘৰত, কাৰণ ইমান ওলাবলৈ সময় ঘৰত যেনেকৈ থাকোঁ তেনেকৈয়ে ভিডিঅ' দিয়া হয়। অলপ ওলাই গ'লেহে যেনিবা নিজৰ মতে ওলাবলগীয়া হয়। এয়া বাটত আহি থাকোঁতেও অলপ ভিডিঅ' কৰিলোঁ। বৰমুকলি পাওঁতে আনফালে এয়া ভাগিন, এইফালে এয়া ভতিজা। আপোনালোকে মোৰ ভিডিঅ'ত তেহেঁত দুইজনীকে দেখিয়ে থাকে, ফটোটো দেখিয়ে থাকে। সেহেঁত দুজনীকে মই লগত প্ৰায় লৈ ইফালে সিফালে যোৱা হয়। আকৌ নেক্সট ভিডিঅ'টো আমি এফালে যোৱা আপোনালোকক দেখাম, আপোনালোকে চাব। এয়া আহি আছোঁ নেঘেৰিটিং দৌললৈ সোমোৱা ৰাস্তাত। এইকণ মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ। বৰ বেছি ভিডিঅ'ও বনোৱা নাই, কমকৈ তুলিছোঁ। এয়া গাড়ীখন পাৰ্কিং কৰি এইখন দোকানতে থৈ আকৌ আমি বজাৰ সমাৰ কৰি শৰাইখন দিবলৈ আগবাঢ়িলোঁ। কাৰণ বান্দৰ বহুত, সেইবাবে হাততে বেগটো দি দিছোঁ। মতা মানুহলৈ ভয়টো কম কৰে, আমালৈ বেছি কৰে। আৰু ইয়াতে বুট লৈ আহিছিলোঁ বান্দৰক দিম বুলি। বুটৰ টোপোলা এটা উলিয়াই এইখিনিতে দি দিছোঁ, কাৰণ যাবলৈ বাটটোত সুবিধা হ'ব, সেইবাবে একেঠাইতে দি দিছোঁ। আগতো এটা টোপোলা দিমগৈ। বান্দৰৰ বাবে বুটৰ টোপোলা 2টা লৈ আহিছিলোঁ, এইখিনি দি দিছোঁ, কাৰণ বাটত আমাৰ যাওঁতে কোনো অসুবিধা নহ'ব বুলি। আপোনালোকেও দিওঁতে চাব যে প্ৰথম সোমাই যাওঁতেই দিব, কাৰণ গোটেই বাটটোতে বান্দৰ থাকিলে অহা যোৱাত বহুত দিগদাৰ হয়। সেইবাবে এয়া আমি এতিয়া দৌলৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। এয়া যেনি তেনি বান্দৰে দেখিছে, ভিডিঅ'টোত দেখাইছোঁ, কাৰণ বান্দৰৰ সংখ্যা বহুত বেছি ইয়াত। আৰু উঠোতে ভৰি বিষাই গৈছেগৈ, কাৰণ গাড়ীখন ওপৰলৈ লৈ নগ'লোঁ। লৈ নোযোৱা কাৰণটো হৈছে, বান্দৰে গাড়ীৰ যিটো ক'লা ৰবৰটো কামুৰি এৰুৱাই দিয়ে। আগতে কেইবাবাৰো এৰুৱাই দিছে, সেইকাৰণতে তলতে থৈ আহিছোঁ দোকান এখনত। দৌলত আজি মই 12-13 বছৰেই হ'ল বিয়া হোৱা। 13 বছৰত বছৰেকত এবাৰ আহোঁৱেই। এইফালেদি এইবাৰ প্ৰথম আহিছোঁ। একদম ভাগৰ লাগি গৈছেগৈ খোজকঢ়া আজিকালি, কাৰণ মানুহৰ অভ্যাস কমিয়ে গৈছে। আগতে গাড়ী নি ওপৰতে থোৱা হয়, আৰু বৰ্তা ল'ৰা আহে, তাকো লগ নল'লোঁ, কাৰণ আমাৰ লগত আৰু খুৰী এগৰাকী অহা কথা আছিলে, দিগদাৰ হ'ব বুলি তাক লগ নলৈছিলোঁ। আৰু খুৰীগৰাকী আহিব নোৱাৰিলে বিশেষ কাৰণত, সেইকাৰণে আমি এওঁকে লৈ আহিলোঁ। গাড়ী চলালে ভাগৰ লাগে কাৰণে, পঢ়াত আহি আকৌ ভাগৰ লাগিছে বুলি শুই থাকে কাৰণে মই দাদাক লৈ যাওঁ। এওঁকে লৈ আহিলোঁ। এয়া দেখিছে বান্দৰখিনি কিমান মৰম লগাকৈ শুই আছে। কিছুমানে পোৱালি কণী চাই আছে, কিছুমানে আকৌ বুকুতে লৈ শুই আছে। এইবোৰ যেনি তেনি বান্দৰ। আৰু শিৱদৌলত বান্দৰৰ একদম বিখ্যাত। আৰু আগবাঢ়িব নোৱাৰিম লাগি গৈছেগৈ, ইমানেই বেছি ভাগৰ লাগি গৈছে। কিন্তু পিছত তাত পোৱাৰ পিছত ফিলটো নাইকিয়া হ'ল। আৰু চুলিখিনি মই কালাৰ কৰিছিলোঁ সেইদিনাখন, সেইটো কাৰণে কালাৰৰ হেৰিটো আহিছে। আৰু চুলি মই সিদিনা কাটিছিলোঁ, আপোনালোকক দেখাম বুলি মই সেইটো ভিডিঅ' নেক্সট আকৌ যেতিয়া কাটিম তেতিয়া কেনেকৈ কাটোঁ মই নিজৰ চুলি আপোনালোকক দেখাম। এয়া ষ্টেপ কাট মই নিজে দিছোঁ চুলি।
কালাৰো মই নিজে কৰিছোঁ। এয়া এইখিনিতে আকৌ বাকী থকা টোপোলাটো আনি দি দিলোঁ, কাৰণ বাটত আকৌ আমাক দিগদাৰ নকৰক বুলি। এতিয়া আমি দৌলৰ ভিতৰলৈ সোমাম, সেইবাবে। কিমান ভাল লাগিছে পৰিৱেশটো। আনফালে আমি ভিতৰলৈ সোমাইছোঁ আৰু মানুহৰ সমাগম বহুত কম, কাৰণ সোমবাৰ দিনটোত বেছি হয়। আজি আমি বৃহস্পতিবাৰে আহিলোঁ, সেইকাৰণে মানুহ অলপ কম হয়, ইমান বেছিও কম নহয়। আৰু নতুন নতুন গাড়ী লোৱা সকলো আহিছে তাতে শৰাইভাগ দিবৰ কাৰণে। চাওকচোন ভিতৰৰ চোৱা কিমান চাফা কৰি ৰাখিছে, ভাল লাগিছে দেখি। আৰু ইয়াত আহিলে মনৰ কিছুমান যদি মনটো বেয়া লাগি থাকে বহুত ভালো লাগি যায়, তাকে মই এওঁক কৈছোঁহে। কিন্তু শিৱদৌললৈ ডেকা কাপোৰতে যেতিয়া ভালপোৱা হৈ আছিলে তেতিয়া অহা নহ'লে, এতিয়া কিন্তু আহিছোঁ। কাৰণ মই গাঁৱৰে ছোৱালী হয়, মোক দূৰৰ পৰা অনা নহয়, তেওঁক মই ভাল পাই অহাই হয়। আৰু ইয়াত আমি গাভৰুতে মই তেওঁলোকৰ পৰা ক'তো ফুৰাত নপৰিলে, এতিয়া কিন্তু কিছু ফুৰিছোঁ। আপোনালোকে ভিডিঅ'সমূহত দেখিছে। এয়া শৰাইভাগ আগবঢ়াই ল'লোঁ। আনফালে এয়া চাকি বন্তি গিগছ জ্বলাই ল'লোঁ, মাৰ কাৰণে এগছ, মোৰ আৰু তেওঁৰ কাৰণে। আৰু ভতিজাজনীও লগালে, তাই ঘৰৰ হৈ এগছ, তাইৰ কাৰণে এগছ লগালে। তাৰপৰা ভাগিনজনীও লগাইছে দুগছ, এয়া সিহঁতি ধূপ জ্বলাই আছে। আৰু ফ্ৰণ্টৰ পৰা অলপ মই ভিডিঅ' কৰিলোঁ, এয়া ধুনীয়াকৈ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু বগা চাৰ্টবুকত যি টি লাগি যায়। এইটো সিদিনা পূজাত দুটা যে চাৰ্ট লৈ দিছিলোঁ, তাৰে তেওঁক সেইটো পিন্ধিবলৈ দিলোঁ, পিন্ধি আহিছে, ভাল লাগিছে। চাৰ্টটো বহুত ধুনীয়া ফিটিং হৈছে। ইয়াৰ ভিতৰত এতিয়া আমি সেৱা ল'বৰ বাবে সোমাইছোঁ, বন্তি জ্বলাই মেলি। ভিতৰৰ ভাগত এয়া সোমাইছোঁ মই। চাদৰখনৰ আগটো অলপ আগলৈ লৈ ল'লোঁ। আৰু ওপৰৰ চোৱা চাওকচোন, একো নেদেখি। মনোর যে অভিষ্ট রাসায়নিক যে সংকট করলে তোমার স্বর্ণতা সেই রাত দেখছি কম জলদি শরীর নদীর প্রতি তোমার সংসার যে উদ্দেশ্য করে আজকে তোমার শিষ্য নবীষ্ট হয়ে মনোর অভিষ্ট একটা সংকট করলে Right. So. Hold. আনফালে শৰাইভাগ দি আমি ওলাই আহিলোঁ। ওলাই আহি অলপ চাৰিও কাষে ঘূৰিছোঁ এয়া। আৰু কাৰণ তাত ফ্ৰণ্টৰ পৰা ভিডিঅ' বনাই নাইবা নিজৰ ভইচ দিবলৈ দিগদাৰ হ'ল কাৰণে আকৌ মই নতুনকৈ ভইচ দিছোঁ। কালি গাড়ীত যোৱাৰ কাৰণে আকৌ এয়া চৰ্দি আৰম্ভ হৈ গ'ল, ফেনজাইটিছৰ প্ৰব্লেম আছে, মই আপোনাক কৈয়ে থাকোঁ, আকৌ মাতটো বহি গৈছে। আৰু আনফালে এয়া চাৰিওকাষে ফুৰি অলপ ফটোও মাৰিলোঁ। কিমান ধুনীয়া লাগিছে চাওক। আৰু আকাশখন আজি ইমান ধুনীয়া হৈ আছে। এয়া বেগটো তেওঁক দি ভাবিলোঁ অলপ ফটো তুলি লওঁ। ফটো তুলি আজৰি হৈ এয়া চাৰিওকাষৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। আৰু এতিয়া মোৰ ভিডিঅ'টো কৰি হ'ল, কাৰণ আমি ঘৰলৈও যাব সময় হ'ল। যদি ভিডিঅ'সমূহ চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।